নমস্কাৰ বগৰীৰ আচাৰ বনালে নাই বাৰু অৱশ্যে বগৰী বহুতে আকৌ সৰস্বতী পূজা নোযোৱালৈকে নাখায় নহয় জানো আৰু কোনে কোনে খায় আৰু কোনে কোনে নাখায় জনাবচোন মই বগৰী 1 কেজি কিনি আনিছিলোঁ আৰু বগৰী দেখিলে ৰ'বই নোৱাৰোঁ বজাৰত ওলাইছে যিহেতু নাখাম কিয় অৱশ্যে মই সেইটো ৰুল ফ'ল' নকৰোঁ যে সৰস্বতী পূজা যোৱাৰ পিছত খাব লাগে বা খাব নালাগে বুলি কোনো মোৰ কাৰণে কথা নাই আৰু বগৰীকেইটা কিনি আনিছিলোঁ দুটামান খুন্দি মেলি খালোঁ তাৰপিছত বাকীকেইটা ৰ'দত দি শুকুৱাই থৈছিলোঁ আৰু যিহেতু বগৰী এইকেইটাই বেছি নহয় তাৰ কাৰণে ভাবিলোঁ অলপমান মিঠা আচাৰকে বনাওঁ আৰু পিছত আনি বেলেগকৈ আচাৰ বনাম আৰু মিঠা আচাৰৰ কাৰণে মোক লাগিব জলকীয়া কেইটামান সৰহকৈ ল'ব যদি মিঠা জ্বলা আচাৰ বনাব বিচাৰে মই অকণমান জ্বলা দিব বিচাৰিছোঁ সেইকাৰণে শুকান জলকীয়া কেইটা বেছিকৈ লৈছোঁ আৰু অফক'ৰ্ছ আচাৰ বুলি ক'লে মছলা লাগিবই নহয় জানো আৰু মছলাৰ কাৰণে মোক লাগিব গোটা জিৰা আৰু আমাৰ খোৱা চফ আৰু লগতে গোটা ধনিয়া লৈছোঁ গোটেইখিনি আপুনি এখন টাৱা লৈ বা কেৰাহী এখনত পাতি ৰোষ্ট কৰি ল'ব আৰু লগতে দিছোঁ সৰিয়হ 1 টেবুল স্পুন আৰু লাগিব কালজিৰা আৰু আপোনালোকে যি মছলা দিব পাৰে আচাৰত থকা সকলো ধৰণৰ মছলাই দিব পাৰে আৰু মেথি গুটিও দিছিলোঁ মেথি গুটি কেইটামানো দি দিব লগতে আৰু এইখিনি গোটেইখিনি ৰোষ্ট হোৱাৰ পিছত এটা পেষ্ট বনাই ল'ব আৰু যিহেতু মিঠা আচাৰ কাৰণে অফক'ৰ্ছ মোক লাগিব গুড় পিঠা খুন্দিবলৈ আৰু পিঠা বনাবৰ কাৰণে গুড় আনিছিলোঁ বিহুৰ সময়তে আৰু গুড়খিনি বৰ ধুনীয়া তাৰে অলপমান মই কাটি লৈছোঁ গুড় আৰু গুড়খিনি কাটি লোৱাৰ লগে লগে কেৰাহী এখন গৰম হ'বলৈ দিলোঁ আৰু কেৰাহীখন গৰম হোৱাত মই গুড়খিনি দি দিলোঁ আৰু গুড়খিনি দি এনেকৈ লৰাই আছোঁ গুড়খিনি গলাৰ লগে লগে মই এই যে ঠাৰি গুচাই লোৱা বগৰীখিনি মই দি দিছোঁ আৰু বগৰী ঠাৰিটো গুচাই ল'ব লাগে অৱশ্যে আপোনালোকে জানেই আচাৰ বনালে বগৰী ঠাৰিটো আঁতৰাই ল'ব লাগে তাৰ ওপৰতে মই নিমখ দি দিম নিমখ আন্দাজ অনুযায়ী দি দিম আৰু হালধিও দি দিছোঁ আৰু ৰেড চিলি পাউডাৰ অকণমান যদি দিব বিচাৰে দি দিব আৰু মই শুকান জলকীয়াকেইটা যে ৰোষ্ট কৰি লৈছোঁ সেইকেইটা মই অকণমান আগতীয়াকৈ পিচি লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু বাকী মছলাৰ পেষ্টখিনি এতিয়া দি দিছোঁ আৰু হৈয়ে গ'ল কম জুইত মই এইখিনি কৰি আছোঁ তাৰপিছত অলপমান লৰাই গোটেই বগৰী আৰু গুড়খিনি আৰু মছলা গোটেইখিনি মিলি যোৱালৈকে এনেকৈ লৰাই থাকিব আৰু দেখিছেনে কালাৰ কি ধুনীয়া হৈছে খাবলৈও ধুনীয়া হৈছে আৰু বনাই পেলাই এনেকৈ টেবুলত থৈ দিছোঁ মোৰ ছোৱালীয়ে খাই মানে অলপমান শেষেই কৰিছে বুলি ক'ব পাৰি মিঠা পাইছে যিহেতু খাইছে আৰু যদি জ্বলা বেছিকৈ খাব বিচাৰে জ্বলা অলপ বেছিকৈ দিব মই তাই খাব যিহেতু সেইকাৰণে জ্বলা বেছিকৈ দিয়া নাই কিন্তু বগৰী মিঠা আচাৰটো হ'লে আৰু বহুত ভাল লাগে বাৰু আজিলৈ আহোঁ বাই